শুনাই মা চাওঁ এফালে আছোন ডাঙৰ কথা এটা হ'ল কি হ'ল মা ইমান চিৰিয়াছ আছে চাচোন এই গাঁৱৰ তলতে মই টকা 4,000 থৈছিলো এতিয়া নাই তই লৈছিলি নেকি বাৰু নাই মই আকৌ কিয় ল'ম দেউতাই লোৱা নাই বুলি কৈছিলে কি হ'ল নহলে টকাখিনি ক'ৰবাত দিব লগা আছিল নেকি মা তই জানো নাজান মাহে মাহে যে গোটত টকা দি থাকিব লাগে আচলতে মা পইচা এখন দৰকাৰ হৈছিলে কিয় কি হ'লনো নহয় মানে মাৰ গাটো বহুত বেয়া ডাক্তৰ ঘৰলৈ নিব লাগিব মই কিবা এটা কৰি আছো মোৰ হাতত নথকা বাবেহে তোমাৰ পৰা ল'লো মই পালে দি দিম দিয়া নেলাগে দে তাক সহায় কৰি খুব ভাল কৰিলি আজি তই কৰিছ কাইলৈ সি তেনেকৈ তোক সহায় কৰিব আচলতে মা মই তাক নিস্বাৰ্থভাৱে সহায় কৰিছিলোঁ এনেকৈ সিও মোক সহায় কৰিব লাগিব বুলি নহয়